Hello guys, welcome to my Jyotish blog. আপোনালোকক স্বাগতম জনালো। আজি এটা নতুন ভিডিও ব্লগৰ হৈতে আজি আপোনালোকে মোক দেখিবলৈ পাব। আজি যিহেতুকে কাতি বিহু উপলক্ষে আজি মই ব্লগটো বনাম। আমি কাতি বিহুতনো কি কৰো আৰু কেনে ধৰণে বিহুটো পালন কৰি আহিছো আৰু তাৰে ওপৰত মই আজি তাৰমানে অলপমান কোৱাৰ বাবে চেষ্টা কৰিম। তেতিয়া হলে ভিডিওটো আৰম্ভ কৰো। হৰিবল 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 জয় কৃষ্ণ হবলে হৰিবল হৰিবল হৰিবল। আজি যিহেতুকে কাতি বিহু উপলক্ষে আজি এইখিনি কৰা গৈছে আৰু ইয়াত তুলসী গছৰ তলত আজি চাকি বন্তি জ্বলোৱা হৈছে আৰু এইফালে কলগছডালতো দিয়া গৈছে চাকি। হিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু আমাৰ প্ৰাণৰ প্ৰাণ, ও ৰাম গুৰু আমাৰ প্ৰাণৰ প্ৰাণ। আমি যে পথাৰত চাকিটো আজি জ্বলাম, আমি চাকিটো জ্বলাওঁ আজি কি কাৰণে জ্বলাওঁ চাকিটো তাৰে অকণমান আপোনালোকক ক'ম। চাকিটো জ্বলোৱা হয় আমাৰ যিহেতুকে আমাৰ বছৰটোৰ ধানটো ৰোৱা যায়। এই ৰোৱা যোৱাৰ পিছত এতিয়া তাৰমানে ধানৰ দিলটো ওলাব হৈছে আৰু কিছুমানৰ ধানটো ওলাইছে আৰু কিছুমানৰ দিলটো এতিয়া ওলাব। যিহেতুকে আমাৰ এইখিনি সময়ত পোক পৰুৱা ইত্যাদি আদি আমাৰ ধান গছত পৰে, সেইবাবে আমি তাৰমানে এইটো বিহুত এই চাকিটো জ্বলোৱা যায়। যিহেতুকে আমাৰ পোক পৰুৱা ইত্যাদিৰ পৰাও তাৰমানে মুক্ত হয় আৰু তাতে পোক পৰুৱা হয়তো পৰিলে মৰে আৰু লগতে আপোনালোকক এই ধান গছজোপা তাৰমানে ভাল হোৱাৰ বাবে তাৰমানে আশীৰ্বাদ কৰা যায় আৰু বছৰটোৰ তাৰমানে ধানটো আমাৰ কাটি আনিবৰ কাৰণে তাৰমানে প্ৰস্তুত হোৱা যায় আৰু এইখিনি সময়ত। আৰু আমাৰ যিহেতুকে আমাৰ ভঁৰালত বছৰটোৰ ধান ষ্টক হোৱাৰ পিছত এতিয়া খালী হৈ যাব ধৰিছে, সেইবাবে তাৰমানে এইটো বিহু কৰা যায়। কাতি বিহু যিহেতুকে কঙালী, আমাৰ এইখিনি সময়ত যিহেতুকে আমাৰ হাতত টকা পইচা নাথাকে, পূজা পাতল ইত্যাদি আদিৰ পৰা তাৰমানে খৰচ হোৱাৰ পিছত এইখিনি সময়ত তাৰমানে কাতি বিহুত তাৰমানে পইচা পাতি ইত্যাদিৰ পৰাও তাৰমানে কঙাল হৈ থাকে। সেইবাবে এই কাতি বিহুটো কঙালী বুলি কোৱা হৈছে। কাতি বিহু কঙালী।